তোমাক ৰখিছো ইমান দেৰি হ'ল দাদাই ঘৰত ৰখিছো মোক গালি দিব কি কবা এই গুৱাহাটীৰ পৰা আহিছো ইমান গৰম জাম জট বাকি কোৱা মাও গুচি গ'ল দেউতাও গুচি গ'ল দাদাইনো অকলে অকলে কিমান চম্ভালিব মোক তুমি সোনকালে মোক বিয়াখন পাতা আমি গাঁৱৰ মানুহ তুমি চহৰৰ মানুহ বেছি পিছত যদি জোট লাগি যে কি হ'ব তোমাৰ কথাটো হয় হেনেকুৱা জটত পেলাব মই তোমাক নিদিও তুমি কিয় ইমান টেনচন কৰি আছানো এই আহি পাইছো তুমি এইবিলাক কি যে কৈ আছা তোমাক আৰু কি মই এৰি দিম আজি ইমান বছৰ ভাল পালো তোমাক গাঁৱৰ মানুহে এটা দুটা গম পা হৈছে তোমাৰ গাঁৱৰ মানুহে এটা দুটা গম পালে কি হ'ল মইতো তোমাক বিয়া পাতিমেই না আৰু কিছুদিন ৰবা মোৰ অলপ প্ৰব্লেম চলি আছে মোৰ প্ৰব্লেমখিনি শেষ হ'লেই তোমাক মই লৈ যাম না আৰু মোবাইলত যি মোৰ ভিডিঅ' ফটোবোৰ আছে তুমি ডিলিট কৰিলা নে নাই তোমাৰ সেইবিলাক ভিডিঅ' ফটো এতিয়া ৰাখিম নেকি আজি 2 বছৰ আগৰ সেইবিলাক ভিডিঅ' ফটো মই আৰু মোবাইলত এতিয়াও ৰাখি থম সেইবিলাক নাই দিয়া ডিলিট কৰিছো তুমি কি কৈ আছা এইবিলাক তুমি কিবা বেয়া পাই আছা নেকি মোক তোমাক আৰু মই বেয়া পাব পাৰো নেকি জানো তুমি মোক বেয়া নোপোৱা মই এনে ক'লো আজি বেছি দেৰি নকৰো দিয়া আৰু মানে গুৱাহাটীলৈকে যোৱাতে বহুত দেৰি হ'ব না মোৰো দেৰি হৈছে দাদাও মোক নহলে বিচাৰি আহিব মই যাওঁ দিয়া নহলে ঠিক আছে তেনেহলে যোৱা লগ পাম আৰু হা মই যাওঁ দিয়া বাই ঠিক আছে দাদা ইমান দেৰি ক'ত দিছিলে মা দেউতা যোৱাৰ পিছৰ পৰা তোক কেনেকা চলাই আছো অলপ ভাবি চাবি তোক ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিছো গাঁৱৰ ইফালে ইফালে মানুহৰ মুখত শুনি আছো তই বোলে গুৱাহাটী ল'ৰা এটা ভাল পায় তই এতিয়া ডাঙৰ হৈছা অলপ চালিৰে চাবি ল'ৰাটো ভাল যদি একদিন ঘৰত লৈ আহিবি যা হ'ব দাদা মই তাক লৈ আহিম লৈ আহিবি হেল্ল' তোমাৰ লগত এটা বহুত ডাঙৰ কথা আছে এতিয়া নকওঁ কালি কম এতিয়া কোৱা না এতিয়া কোৱা তুমি আহিলে কম ঠিক আছে হ'ব দিয়া মই লগ কৰিম দিয়া অহাকালি লগ কৰিম হেল্ল' মই আমাৰ পথাৰখন পালো ঠিক আছে মই আহা ইয়াতে আছো তোমালোকৰ এই পথাৰখনৰ কাষতে আছো আহা জলদি আহিবা দেই একদম দেৰি নকৰিবা মই যাই আছো দা তুমি ইয়াতে আছা মই আহিলো দিয়া অলপ দেৰি হ'ল দিয়া আজি নকবা আৰু গুৱাহাটীৰ কথা না অলপ দেৰি হয় আৰু বাকী কোৱা ভালে আছা আছো তুমি বহুত ভাল নয়ন এটা ভাল খবৰ আছে ভাল খবৰ আৰে ভাল খবৰ কি আছে কোৱা দাদাই চব কথা গম পাইছে আৰু তোমাক লগ কৰিব বিচাৰিছে হয় ঠিক আছে লগ কৰি কথা এটা হ'ল কি মোক অলপ পইচাৰ প্ৰয়োজন ঠিক আছে বলাচোন কথা পাতো অলপ যাই কিনে কথা পাতো বলা মোক বহুত টকা লাগে জানা মোক 5 লাখ মান টকা লাগে মই বহুত প্ৰব্লেমত পৰি আছো গম পাইছানে আৰু ক'ত পাবা তুমি মই পইচা মই তোমাৰ পৰা ল'ম ধেমালি কৰিছো না তুমি ধেমালি নহয় মই সঁচা কথাই কৈছো তোমাক তুমি কিয় দিবা জানা কিয় চাই লোৱা এইবিলাক তুমি ডিলিট কৰাই নাই নেকি তুমি এইবিলাক ডিলিট কিয় কৰা নাই মোক তুমি কি কৰিব বিচাৰিছা মই তোমাৰ এইবিলাক ভাইৰেল কৰিব বিচাৰিছো তুমি এতিয়াই যোৱা দাদাক কোৱা 5 লাখ টকা মোক ইমিডিয়েট লাগে আজি 5 দিনৰ ভিতৰত মোক 5 লাখ টকা তুমি দিব লাগিব তুমি প্লিজ এনেকুৱা নকৰিবা আৰু যদি তুমি এইবিলাক কথা কাবাক কোৱা জানাই আজিকালি 1 মিনিটত কিয়ে কান্দি নিদি মই বহুত ডাঙৰ বিপদ পৰিলে তোৰ কথা নুশুনি কি হলে হে তোৰ লগত ইমান ডাঙৰ ঘটনা ঘটছে গধুৰ বিলাক কি আছে কি নাই তোৰ 5 লাখ টকা মোক কৰপা দিওঁগে হে প্ৰভু আজি ইমান দেৰি ওলা এতিয়া আমি উঠা নাই তই টেনচন ল'ব নালাগে ৰ পইচা মই মেনেজ কৰিছো ৰ 5 লাখ টকা লাগে তাই মই বিপদত নেফলং নহয় ভণ্টি কি হলে ভণ্টি উঠে ভণ্টি